গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ কাটাৰীহাৰা পীৰবাৰীৰ শ্বাহ ছৈয়দ নাছিৰ উদ্দিন বুগদাদী চাহাবৰ জীয়ৰী তথা বলিউড অভিনেতা আদিল হুছেইনৰ মাতৃৰ জানাজা নামাজ সম্পূৰ্ণ। আজি কাটাৰীহাৰা পীৰবাৰীত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে জানাজা নামাজত। জানিব পৰা মতে মঙ্গলবাৰে নিশাৰ ভাগত গোৱালপাৰাত শেষ নিশ্বাস ত্যাগ কৰে কাটাৰীহাৰা পীৰবাৰীৰ শ্বাহ ছৈয়দ নাছিৰ উদ্দিন বুগদাদী চাহাবৰ সৰু জীয়ৰী তথা বলিউড অভিনেতা আদিল হুছেইনৰ মাতৃয়ে। আজি জহৰৰ নামাজৰ পিছত আদিল হুছেইনৰ মাতৃৰ জানাজা নামাজ সম্পূৰ্ণ হয় কাটাৰীহাৰা পীৰবাৰীত। মৃত্যুৰ সময়ত অভিনেতা আদিল হুছেইনৰ মাতৃৰ বয়স প্ৰায় 100 বছৰ আছিল বুলি জনা গৈছে।